নমস্কাৰ সকলোকে হাদৰ সম্ভাষণ জনাই মই হপুন পিয়াকি প্লাবিতা পুনৰ আহিলো আপোনালোকৰ মাজলৈ এটা নতুন ব্লগ লৈ আশা কৰো আপোনালোক সকলো কুশলে আছে আজি বহুদিনৰ বিৰতিৰ পিছত আহিছো পুনৰ আপোনালোকৰ মাজলৈ বিশেষ মোৰ একো নাছিল সেই কাৰণে মানে ব্লগ আগবাঢ়াব পৰা নাই কেনেকৈ কি নিদিও ভাবি থাকোতে সময়বোৰ গুচি যায় ভাবি পোৱা নাছিলো আজি লখিমপুৰৰ কেবি ৰোডৰ এখন বিহুতলিলৈ ওলাইছো আৰু তাতে জাজৰ কাৰণে মাতিছে সেই কাৰণে হাজি কাছি ওলাইছো খোপাত কপৌ ফুল তগৰ ফুল আৰু হাতত অৱশ্যে জেতুকা নাই গামখাৰু সকলো পিন্ধি ললো আৰু পিন্ধি মেলি এতিয়া ওলাইছো বিহুতলিলৈ তাত গৈ কেনেকৈ কি কৰো কি নকৰো আপোনালোক অকণমান দেখুৱাম বুলি ভাবিছো চাই থাকিব এয়া মৌচুমী আৰু জুলিহঁতৰ ঘৰতে ওলাই লৈছো হাজি কাছি লৈছো জুলিহঁতৰ ঘৰতে নিজেতো সকলো কৰিব নাজানো গতিকে জুলি আমাক বহুত হেল্প কৰি আছে তাই খুব ধুনীয়াকৈ আমাক সজাই দিছে মৌচুমী আৰু মোক আৰু এয়া মৌচুমীয়ে মই যাম বিহুলৈ কি দেখাব পাৰো দেখুৱাম আৰু গধূলিও আজি আমাৰ লখিমপুৰৰ এটিএম ফিল্ডলৈ আহিব জুবিন গাৰ্গকো অকণমান চাম বুলি ভাবিছোঁ যদি একো ভাগৰ নালাগে বা চবফালে মিলি যায় তেনেহ'লে জুবিন গাৰ্গকো অলপ চাম আৰু আপোনালোকক তেতিয়া অকণমান দেখুৱাম আৰু এয়া চাওক মৌচুমীক ধুনীয়াকৈ চুলি ষ্ট্ৰেট কৰি আছে একদম এতিয়া চুলিখিনি অৱশ্যে হেৰি দেই তাই অকণমান হেৰি কাৰ্লি এয়া তাই সজাই আছে মোৰ সম্পূৰ্ণ হৈ গ'ল দেখুৱাই থাকিম চাই থাকিব এয়া আহি পাই গ'লো বিহু মেলালৈ ফুলাম গামোচাৰে সম্পৰ্ক জ্ঞাপন কৰিবৰ বাবে আমাৰ উদযাপন সমিতি জিলাৰ আমাৰ সকলোৰে পৰিচিত আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ প্লাবিতা হাজৰিকা বাইদেউ এখন ফুলাম গামোচাৰে সম্পৰ্ক জ্ঞাপন কৰিবৰ বাবে সম্পাদক অংশুবিদক কৌশিকক অনুৰোধ জনাইছোঁ ফুলাম গামোচাৰে সম্পৰ্ক জ্ঞাপন কৰিব উদযাপন সমিতিৰ অন্য এক কৰ্মকৰ্তা অভিজ্ঞ গগৈদেৱে খুব ভাল লাগিছে মৌ কৰি 2 বছৰৰ পৰা 5 বছৰলৈ আছে ইমান ঠিকি মেলি মানে সাজ পোছাকেৰে হৈ গহনা চহনা কিনি নাচিবলৈ আহে অকণমান ভুলৰ কাৰণে প্ৰথম পৰ্যায়তে উলিয়াই দিবলৈ আমি বেয়া পাইছোঁ গতিকে আমি 18 গৰাকী প্ৰতিযোগী নিৰ্বাচিত চাওক এই নাচনীগৰাকী ইমান মৰম লাগিছে ঢোলটোক গৈ সেৱা কৰিছে আৰু তেওঁলোকে ইমান যে ফূৰ্তি কৰি আছে দেখিলে মনটো ভাল লাগি যায় নিজৰ দায়িত্বখিনি শেষ কৰি এবাৰ আহি পাই গ'লো এটিএম ফিল্ড আৰু ইয়াতে আমাৰ সকলোৰে অতি মৰমৰ জুবিন গাৰ্গে গীত পৰিৱেশন কৰি আছে আৰু খুবেই ভাল লাগিছে ভীষণ মানুহ ঠেলা হেঁচা কিন্তু খুব সুন্দৰ পৰিৱেশত সকলোৱে নিয়মানুৱৰ্তিতা পালন কৰি প্ৰগ্ৰেম চাই আছে আজিৰ ভিডিঅ'টো ইমানতে সামৰো আপোনালোক ভালে থাকক কুশলে থাকক টেক কেয়াৰ বাই বাই